নমস্কাৰ, মই পিংকিয়ে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টো মানে অলপ হাঁহি উঠা ধৰণৰো হ'ব পাৰে, কিছুমানৰ বেয়াও পাব পাৰে নে মই নাজানো। যিহেতু সম্বন্ধৰ বিষয়ে বাৰু ক'ম, মানুহে আপোনালোকৰ লগতো তেনেকুৱা হৈছে নেকি কমেণ্টত জনাব বাৰু। কথাখিনি ক'ম বাৰু আপোনালোকৰ সম্বন্ধটো মানে আপুনি মানে সম্বন্ধত বহুত ডাঙৰ হৈ পৰিছে নেকি মোৰ দৰে, যেনেকৈ মই আইতাতকৈ আইতা তেনেকৈ হৈ পৰিছোঁ। যিহেতু মোৰ দেউতা মানে অলপ বয়সত বিয়া পাতিছিলে, তো মানে তেখেতৰ ককায়েক ভাইকহঁতৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ল। যিহেতু ডাঙৰ বিয়া হ'ল, তাৰপিছত বিয়া হোৱাৰ পিছত তেনেকৈ সম্বন্ধ বাঢ়ি মানে আইতা মানে আজো আইতা তেনেকুৱা নিচিনা হৈ পৰিছোঁ। তাৰমানে বহুতে মোক হাঁহে বা কয়, এই আইতা হ'লা যেতিয়া তুমি বুঢ়ীয়ে হ'লা বা কিবা হ'লা, বুঢ়ী হ'লেও কিবা হ'ল বা আইতা বুলি মাতিলে আপোনালোকে লাজ কৰে নেকি বা সিহঁতক গালি চালি পাৰে নেকি? মই কিন্তু নাপাৰোঁ দেই, গালি চালি নাপাৰোঁ। যিহেতু সম্বন্ধটো আৰু মাতিবই, যিহেতু আইতা হ'লোঁ, আইতা বুলি মাতিলে যে তুমি বুঢ়ী হৈ গ'লা, 60 বছৰৰ ওপৰ পাৰ হৈ গ'ল তোমাৰ, তেনেকুৱাটো নহয়। তোমাৰ যিমান বছৰ হৈছে সিমান বছৰটো থাকিবই বাৰু। কিন্তু আইতা ক'লে যে তুমি আইতা হ'বা, কিবা হ'বা, সেইটো ফিলিংছ কিন্তু মোৰ মনত নাহে বা মোৰ মনত ভাৱটো নাহে। সেইটো ভাৱ যোনে যি সম্বন্ধত যি পাইছে তাকে মাতিছে আৰু তাকে সম্বোধন কৰি মাতষাৰ দিছোঁ। কিন্তু কিছুসংখ্যক লোকে মানে আইতা ক'লে কিছুমানে মানে গালি চালি পাৰি দিয়ে, তেনেকুৱা ধৰণৰ হয় আৰু। কোনে তোমাক আইতা ক'বলৈ শিকাইছে? মোৰ ইমান গাভৰু ছোৱালীজনী কিছুমানক মানে আইতা বা পেহী কিবা কিবি মানে সম্বন্ধত মাতি কিছুমানে মানে বেয়া পায়, কয় মোক আইতা নামাতিবা, বা মাতিবা। আজিকালি কিছুমানেতো আংকুল আণ্টিবিলাকতো টাউনত চলে বাৰু, আমাৰ গাঁৱত আংকুল আণ্টিটো চলা নাই বাৰু। এতিয়ালৈ খুৰা খুৰী মাহী পেহী আইতা আদিয়ে চলিছে বাৰু। কিন্তু আইতা ক'লে যে আপুনি বা মই বুঢ়ী হৈ যাব, সেইটোতো নহয়। আপোনালোকৰ মতে কেনেকুৱা মত পোষণটো জনাবচোন কমেণ্টত। আশা কৰিছোঁ মোৰ দৰে আপোনালোকেও হয়তো আইতা হৈছে। মই জনাত মই যেনেকৈ আইতা হৈছোঁ বাৰু, বহুত নোহোৱা নাই। সেইটো আইতা হ'লোৱে যে মই বুঢ়ী হ'লোঁ বা সেইটো মই লাজ নকৰোঁ। কিছুমানে কয় মানে আইতা হৈ গ'লা, ল'ৰা আগত যদি ল'ৰা চাব আহোঁতে যদি তোমাক তাই আইতা বুলি মাত দিয়ে, ল'ৰাও চাগে পচন্দ নকৰাকৈ ঘূৰি যাব বা বুঢ়ী ছোৱালী বুলি ধৰি লওক যাবগৈ, তেনেকৈ কয় আৰু। ক'লে ক'ব আৰু কপালত যদি বিয়া আছে হ'ব, নহ'লে নাই। বিয়াক লৈ মন চিন্তিত নহয় মই। যেতিয়া সময় হ'ব বা বিয়া নামিব তেনেকৈ নিজে হৈ যাব বাৰু। কিন্তু সম্বন্ধত যে আইতা ক'লে বোলে যে আইতা হৈ যাব, সেইটোতো নহয় ন। তেনেকুৱা আৰু আপোনালোকৰ লগতো যদি তেনেকুৱা হৈছে কমেণ্টত জনাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চাই। তেতিয়ালৈ চাই দিব পিংকি লালুং ব্লগ।